আজি আমি দেবু পিগ ফাৰ্মত আহিছোঁ আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টো হ'ব দানাৰ ওপৰত। এয়া চাওক, আপোনালোকে দেখিছে দানাৰ বেগ। এইটো চাওক, মহাৰাষ্ট্ৰ পিগ ফিড। এয়া প্ৰতিটো বেগত আপোনাৰ 1300 টকা ৰেট। আপোনালোকে বেগ দানাৰ লগত পোৱালিও পাব আমাৰ ফাৰ্মত। লগতে ডেলিভাৰীও কৰা হয়। আপোনালোকক লাগিলে আপোনালোকে জনাব। আমি আমাৰ স্ক্ৰীনত আমাৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এয়া দানা বস্তাবোৰ ফাৰ্মলৈ নিবৰ বাবে উঠোৱা হৈছে। দানা বস্তাবোৰ থকা হৈছে। আমি ষ্টক ৰাখিছোঁ। এয়া আপোনালোকক দানাটো আমি দেখাই দিছোঁ। এইটো হৈছে আমি যিটো আমাৰ গাহৰি খুৱাই আছোঁ দানাটো। এইটো আপোনালোকে ভালকৈ চাব পাৰে দানাটো। আমি আহি আছোঁ আমাৰ ফাৰ্মৰ মাজত। আমি দেখুৱাব লৈছোঁ আমাৰ গাহৰি। এয়া চাওক, গাহৰিটো বৰ্তমান দানা খাই আছে। এয়া চাওক, এয়া গাহৰি বৰ্তমান আমাৰ 5 মাহ হৈছে আনা। এয়া চাওক, এইকেইটা মাইকী গাহৰি। এই দুটাও মাইকী। আৰু কেইমাহমানৰ পাছতে আপোনালোকে যদি পোৱালিৰ আপোনালোকক প্ৰয়োজন হয়, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ স্ক্ৰীনত দিয়া আছে নাম্বাৰটো। এয়া চাওক, এই গোটেইকেইটা মাইকী গাহৰি। এইটো দেখিছে, এইটো বৰ্তমান আপোনাৰ গৰ্ভাৱস্থাত আছে আৰু কিছুদিনৰ পিছতে আপোনালোকে পোৱালিৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। এয়াই আছিলে আমাৰ আজিৰ ভিডিঅ'টোৰ সবিশেষ।